দে জুলু উঠ অবিদেও কি হৈছে কৈছো তই আমি কোনখন দেশত থাকো বাইদেউ আমি অসমত থাকো বুৰ্বকটো বল তই বাইদেউ সুচাইকে আমি কোনখন দেশত থাকো মই কৈছো আমি অসমত থাকো বুলি মেলা তই কৈছো আৰু এবাৰ আমি অংক পঢ়িম দুয়ে দুয়ে কিমান দুয়ে দুয়ে বাইদেউ 22 বঢ়িয়া উত্তৰ দিছে মেলা তই পৰীক্ষা সঁচাই পাছ কৰিবি জীৱনত বহুত উন্নতি কৰিবি বাপে বঢ়িয়া উত্তৰ দিছে মেলা হে তোৰ নিচিনা গাধা নায়ে দুয়ে দুয়ে 22 নেকি হে দুয়ে দুয়ে 4 হে ৰকম এনেকুৱা তই কৈছো উঠ এক বাইদেউ কেনেকে হ'ব ন একটো বাইদেউ চাওক হেয়া বাইদেউ হয়তো 10 তাৰপিছত এই মুছলিটো এক হয় বাইদেউ বঢ়িয়া উত্তৰ দিছা চাল্লি বেঙেৰি 10ৰ আধা 5 মই থাকে যা যা ভালকৈ পঢ়িব লাগিব কেনেকৈ মই এটা লাষ্ট প্ৰশ্ন বুজিম সেইটো প্ৰশ্ন ছুটি দিম কোনে পাৰে সোনকালে হাতখিনি দাংছো বাইদেউ মই কম দেশো বিলমা কচোন কত ৰয় অসমৰ মুখ্যমন্ত্ৰী কোন বাইদেউ সৰ্বানন্দ সোণোৱাল চাল্লি বেঙেৰি সৰ্বানন্দ সোণোৱাল পাৰিম পাৰিবি হিমন্ত বিশ্ব শৰ্মা বঢ়িয়া ইয়া বাৰে কালি বাৰ বঢ়িয়া দে টিউচন ছুটি হৈছে দে যা ভালে ভালে ভালকৈ যাবি আকৌ গাড়ী চাই ফেলে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব